নমস্কাৰ মই সৌৰভ গাৰ্গ আৰু আজি 2020 চনটোৰ বিষয়ে কিছুমান কথা ক'বৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলো যেহেতু 2020 চনটোক আমি সকলোৱে কলা বৰ্ষ হিচাপে চিহ্নিত কৰি আহিছো সকলোৱে কৈ আহিছো যে 2020 চনটো আমাৰ কাৰণে এটা খুব বেয়া বছৰ হয় কৰোনা মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্ব আজি ত্ৰাসিত সমগ্ৰ মানৱ জাতি আজি সংকটত তো তাৰ মাজতে কওঁ আমাৰ ভাৰতীয় বুলি নহয় সমগ্ৰ মানৱ জাতিয়ে এটা বিকল্পৰ পথ বিচাৰিছে জীয়াই থকাৰ সকলোৱে নিজৰ নিজৰ কাম কৰিব পাৰিছে এই তলাবন্ধৰ মাজতো এই লকডাউনৰ মাজতো তো ইটালীৰ পৰাই বস্তুটো আৰম্ভ হৈছে যেটো সাংগীতিক দিশেৰে সংস্কৃতিৰ মাজেৰে সাংস্কৃতিক দিশবোৰৰ মাজেৰে আমি জীয়াই থকাৰ প্ৰচেষ্টা চলাইছো কিন্তু সংগীত প্ৰথমতে ক'ব লাগিব যে ভাৰতত এই সময়খিনি তলাবন্ধৰ সময়ত বিভিন্ন সুপ্ত প্ৰতিভাৰ বিকাশ ঘটিল যিসকল লোকক আগতে আমি চিনি নাপাইছিলো বহুত মানুহে নাজানিছিল যে এইজন মানুহে এইখিনি কাম কৰিব পাৰে তেওঁলোকে এই তলাবন্ধৰ সময়ত যিখিনি সময়ত তেওঁলোকে ঘৰত থাকিলে তেখেতলোকে যিখিনি কাম কৰিব পাৰে ছ'চিয়েল মিডিয়া আজিৰ তাৰিখত ছ'চিয়েল মিডিয়া এনেকুৱা এটা ডাঙৰ প্লেটফৰ্ম হয় য'ৰ পৰা তেওঁলোকে এই বস্তুবোৰৰ বিকাশ ঘটাবলৈ সক্ষম হয় কিন্তু সকলোৱে নিজৰ ঘৰৰ জৰিয়তে নিজৰ ঘৰত থাকি পেলাই কোনোবাই গান গাইছে কোনোবাই ভিডিঅ' কৰিছে কোনোবাই খুব ভাল আৰ্ট কৰিছে কিন্তু আজিৰ তাৰিখত 2020 চনত আমি ইতিহাসক দিশ হিচাপে ল'ব পাৰোঁ কাৰণ তেওঁলোকে নিজৰ সুপ্ত প্ৰতিভাটোৰ বিকাশ ঘটাবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে এটা ডাঙৰ কথা তাৰ পিছত যদি মই কওঁ আমি এই 2020 চনটো প্ৰকৃতিৰ লগত প্ৰাকৃতিকভাৱে আমাৰ মানৱ জাতিৰ লগত যোনটো সামঞ্জস্য প্ৰকৃতিয়ে আমাৰ লগত যোনটো সামঞ্জস্য বজাই ৰাখে মানৱ জাতিয়ে জীয়াই ৰাখিবৰ কাৰণে মানৱ জাতিয়ে কিন্তু যিটো ক'ৰবাত নহয় ক'ৰবাত বুজি পাইছে কাৰণ আমাজনৰ জুই লগাৰ পৰা আৰম্ভ কৰোঁ মই বিপুল চৰিত্ৰৰ বাঘজনৰ অগ্নিকাণ্ডলৈকে মই ক'ম এই বস্তুখিনিক লৈ মানৱ জাতিয়ে এটা কথা বুজি পাইছে যে আমি প্ৰকৃতি বন ধ্বংসযোগ্য কৰিব নালাগে এইটো এটা মেছেজ 2020 চনটোৱে আমাক দিছে এই বস্তুটো আমি বুজি পাবই লাগিব কাৰণ এই বস্তুটো আমাক এটা কথা কৈছে যে আমি জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব কেনেকৈ সংগ্ৰাম কৰিব লাগিব এইখন পৃথিৱীত থাকি বায়ু পানী মাটি সকলো লগত আমি সামঞ্জস্য থাকিব লাগিব আমি যদি সকলো শেষ কৰি দিওঁ আমি জীয়াই থাকিব নোৱাৰিম এই মেছেজটো মানৱ জাতিয়ে 2020 চনত পাইছে আৰু সেইটো মই ভাবোঁ যে মানৱ জাতিয়ে অনাগত দিনলৈ এই বস্তুখিনি শিকি থাকিব দ্বিতীয়তে কওঁ বলিউড আৰু 2020 বলিউডৰ পৰা এই 2020 চনত আমিতো নিবিচাৰোঁ কেতিয়াও কিন্তু আমি নিবিচৰা বস্তু কিছুমান আমাৰ পৰা বহু নক্ষত্ৰ হেৰাই গ'ল তাৰ মাজত অন্যতম ইৰফান খান ঋষি কাপুৰ সুশান্ত সিং ৰাজপুত আৰু ৱাজিদ খান অনাকাংক্ষিত মৃত্যু অনাকাংক্ষিত কোনোৱে নিবিচাৰে কিন্তু মৃত্যু এটা সত্য এটা চিৰন্তন সত্য কিন্তু তাৰ মাজত চাৰিজন যদি আমাৰ মাজৰ পৰা হেৰাই গৈছে এজনৰ মৃত্যুক লৈ খুব বেছি এটা চৰ্চা হৈছে সুশান্ত সিং ৰাজপুত তেওঁ কিয় আত্মহত্যাৰ পথ বাছি ল'লে কিয় বাছি লৈছে কি হৈছে এইটো অনুসন্ধান চলিছে হৈ থাকিব কিন্তু নিজক শেষ কৰি দিয়াটো কোনোৱে ভাবিবৰ পৰা এইটো মেছেজ নহয় মই ভাবোঁ বলিউডক এইকাৰণেই কলুষিত কৰিব নালাগে যে সেইকাৰণে আমি নেতিবাচক দিশটো ভাবিব নালাগে অনাগত দিনত এনেকুৱা ঘটনা নহওক আমি সেইটো ভাবিম কাৰণ এইবোৰ প্ৰতিভা আমাৰ মাজত লাগে আৰু 2020 চনটোৰ ভিতৰত মই অসমৰ সাংস্কৃতিক জগতৰ কথাও যদি ক'ব বিচাৰিছোঁ আমাৰ বৰ্তমান সময়ৰ অগ্ৰজ জুবিন দা আৰু অংগৰাগ পাপন মহন্তই এই বস্তুখিনি দেখুৱাই দিছে যে আমি কেনেকৈ কাম কৰিব পাৰোঁ বৰ্তমান সময়ত 2020 চনটোৰ পৰা জুবিন দা যথেষ্ট অসুস্থ আছে কিন্তু তাৰ মাজতে পাপন দাই ছ'চিয়েল মিডিয়াত ফেচবুক লাইভ কৰি যিটো দিশ আমাক দেখুৱালে যে আমি এনেকৈও কাম কৰিব পাৰোঁ আমি ৰাইজৰ মাজলৈ এনেকৈ যাব পাৰোঁ আমাৰ বিকল্প আছে আমি পাৰিম আৰু তেনেকৈ আজি প্ৰজন্মই কৰিছোঁ কিন্তু মই ভাবোঁ যে সাংস্কৃতিক দিশটোৰ ক্ষেত্ৰত অসমক আগবঢ়াই নিবৰ কাৰণে পাপন দা জুবিন দা বা আমাৰ অগ্ৰজ অকল পাপন দা জুবিন দা বুলিয়ে নহয় যিখিনি আমাৰ অগ্ৰজ শিল্পী আছে তেওঁলোকৰ পৰা আমি শিকা উচিত আৰু 2020 চনটোক আমি অসমৰ সাংস্কৃতিক জগতৰ মানুহখিনিয়ে পজিটিভলি লোৱা উচিত আমি ইতিবাচক হিচাপে লোৱা উচিত বুলি ভাবোঁ শেষত এটা কথাই ক'ম 2020 চনটোৱে আমাক যিমানেই নেতিবাচক দিশ নেদেখাওক কিয় কিন্তু তাতো বহুখিনি ইতিবাচক দিশ আছে মই সেইখিনিহে আজি ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু মোৰ নিজৰ সামৰ্থ্য আৰু মোৰ নিজৰ মনৰ অনুযায়ী মোৰ নিজৰ মনৰ কথাই কৈছিলোঁ যিহেতু বেয়া হ'লেহে ভাল হ'ব আৰু 2020 চনটোৱে আমাক আমাৰ মানৱ জাতিৰ নেতিবাচক দিশখিনিক দেখুৱাইছে যে আমি এইখিনি কাম কৰিছিলোঁ আজি আমি তাৰ পৰিণাম ভুগি আছোঁ বন ধ্বংসযোগ্য বন্ধ কৰক সকলোৱে প্ৰকৃতিৰ লগত সামঞ্জস্য ৰক্ষা কৰক নিজৰ যিটো দায়িত্ব মানুহে পালন কৰক আৰু সদায় সুখী হৈ থাকক কাৰণ প্ৰকৃতিৰ লগত যদি ভাৰসাম্য নাৰাখোঁ আমি মানৱ জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ আৰু 2020 চনটোৱে আমাক সেইটো মেছেজেই দিছে আমাৰ অনাগত দিনবোৰ খুব ভাল হ'ব 2021 বৰ্ষটো নালাগেই আমি 2020 চনটোৰ শেষলৈকে আমি ইতিবাচক বাৰ্তা পাম মই ভাবোঁ